খং এনেকুৱা এটা ইমোশ্যন যিটোৱে আমাক কিছুমান এনেকুৱা কাম কৰিবলৈ বাধ্য কৰায় যিটো আমি সপোনতো নাভাবোঁ আৰু তাৰ পিছত আমি গোটেই জীৱন পস্তাব লাগে সেই 1 মিনিটৰ ইমোশ্যনৰ বাবে। কোনোৱে খঙৰ কাৰণে এজনে আনজনক হত্যা কৰি পেলায়। বছৰ বছৰৰ সম্পৰ্ক 1 মিনিটত শেষ হৈ যায় আৰু কিছুমানেতো ঘৰৰ বস্তু পৰ্যন্ত ভাঙে। খং বা ক্ৰোধ বাকীবোৰ ইমোশ্যনৰ দৰে এটা ইমোশ্যন যিটো এটা পৰ্যায়লৈকেতো ঠিকেই থাকে, যেনে কাৰোবাক উৎসাহ দিবলৈ, নিজক শুধৰাবলৈ, নিজৰ মনটোক বুজাবলৈ। এই সকলোবোৰ হ'ল খঙৰ ধনাত্মক দিশ। কিন্তু যেতিয়া ইয়াৰ লিমিট ক্ৰছ হৈ যায়, খঙতকৈ হয়তো ভয়ংকৰ ইমোশ্যন এই পৃথিৱীত নাই। খং কৰাজনেই যে তাৰ পৰিণাম ভোগ কৰিবলগীয়া হয় তেনেকুৱা নহয়, তাৰ বিপৰীতে গোটেই পৰিয়ালটোৱে তাৰ পৰিণাম ভোগ কৰিবলগীয়া হয়। বহুতে কোৱা হয়তো আপুনি শুনিছে, মোৰ যেতিয়া খং উঠে মই একো ক'ব নোৱাৰোঁ, মই একো নাচাওঁ, ওচৰত যি আছে চব ভাঙি দিওঁ, বস্তু দলিয়াওঁ। এইটো কোৱাটো তেনে সহজ যে মই সকলো কৈ দিওঁ, বস্তু ভাঙোঁ, গালি দিওঁ। কিন্তু আপোনাৰ জানো খং সহ্য কৰিব পৰা ধৈৰ্য আছে? মানে আপোনাক গালি দিলে আপুনি মনে মনে জানো সহিব পাৰে? গতিকে আপুনি এবাৰ ভাবি চাওক, যদি আপোনাৰ বেলেগৰ খং সহ্য কৰিবলৈ ধৈৰ্যই নাই, তেনেহ'লে আপুনি আনক খং কৰিলে তেওঁৰ মনত কিয় ভাল পাব? আজিলৈকে খঙে কাৰো একো লাভ কৰি দিয়া নাই, বৰঞ্চ আপোনাৰ লাভ হোৱা যেন লাগিলেও সি আপোনাৰ লোকচানহে কৰিছে। কিয়নো অতিমাত্ৰা খঙে আমাৰ ব্লাড প্ৰেছাৰো বঢ়ায়, মানসিক অশান্তিৰ জন্ম দিয়ে, আমাৰ প্ৰিয়জনৰ লগত ৰিলেশ্যনশ্বিপ বেয়া কৰি দিয়ে আৰু জীৱনৰ বহু ক্ষেত্ৰত নিগেটিভলি ইমফেক্ট কৰে। গতিকে খংটোক প্ৰায় এৰাই চলিবলৈ চেষ্টা কৰক। খংটো একেবাৰে টয়লেটৰ নিচিনা, যদি ভুল সময়ত ভুল ঠাইত আহি যায় ই আপোনাৰ বহু সমস্যাৰ সৃষ্টি কৰে। আৰু আজিকালিতো এনেকুৱা সময় আহি গৈছে যে মানুহবোৰে সৰু সৰু কথাতে নিজৰ কণ্ট্ৰল হেৰুৱাই পেলায়। যিবোৰ কথা অলপ বুজাবুজিৰ জৰিয়তে সমাধান হৈ যায় তাতো তেওঁলোকে খং কৰি দেখুৱায়। বহুতো মানুহৰতো এতিয়া খং কৰাটো এটা অভ্যাসত পৰিণত হৈছে, কিবা এটা ক'লেই জ্বলিবকি উঠে। এই খঙৰ অগ্নিৰ শক্তি ইমানেই বেছি যে আপোনাৰ এটা সুখী জীৱন ই নিমিষতে শেষ কৰি দিব পাৰে। আপুনি জীৱনত কিছুমান ভুল ডিচিজন ল'ব পাৰে। সেইবাবে আপুনি আপোনাৰ খংটোক কণ্ট্ৰল কৰাটো বেছি প্ৰয়োজনীয়, যিটো আমি সকলোৱে জানিব লাগে। এই ভিডিঅ'টো আপুনি শেষলৈকে চাব যাতে আমি আজি আলোচনা কৰা টিপছবোৰ এটাও মিছ নকৰে। টিপছবোৰ জনোৱাৰ আগত এটা আচৰিত কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। খং আমাৰ নুঠে, আমি ইচ্ছাকৃতভাৱে কৰোঁ। হয়, আপুনি ঠিকেই শুনিছে। খংটো কোনো প্ৰস্ৰাৱ বা শৌচ নহয় যে আপোনাৰ আহিব। খং আমি কৰোঁ। আপোনাক এটা উদাহৰণৰ সহায়ত মই বুজাই দিছোঁ। ধৰি লওক আপোনাৰ ভাইটি বা ভণ্টি বা মা বা দেউতাই আপোনাৰ কাপোৰত এটা দাগ লগালে। তেতিয়া আপুনি কি কৰিব? নিশ্চয় তেওঁলোকৰ ওপৰত আপুনি খং কৰিব, গালি দিব, যদি একো কৰিব নোৱাৰে বস্তু ভাঙিব। যদি সেই একেই ভুলটো আপোনাৰ স্কুলৰ প্ৰিন্সিপাল এজনে কৰে, আপোনাৰ স্কুলৰ শিক্ষক এজনে কৰে, এগৰাকী মন্ত্ৰীয়ে কৰে বা আপোনাতকৈ বয়সত ডাঙৰ সন্মানীয় ব্যক্তি এজনে কৰে, তেতিয়া আপুনি কি কৰিব? গালি দিব, খং কৰিব নে বস্তু ভাঙিব? নিশ্চয় মনে মনে থাকিব। তাত আপুনি খংটো কণ্ট্ৰল কৰি থাকে, কাৰণ আপুনি জানে যে তাত খং কৰিলে, তাত গালি দিলে, তাত বস্তু ভাঙিলে আপোনাৰ বিপদ নিশ্চিত। গতিকে সেইখিনি সময়ত আপুনি মনে মনে থকাই উচিত। গতিকে আপুনি খংটো সেইখিনি সময়ত কণ্ট্ৰল কৰে। কিন্তু সেই একেই ঘটনাটো যদি আপোনাৰ ঘৰত হয়, তেতিয়া আপুনি মা দেউতাৰ ওপৰত বা ভাইটি ভণ্টিৰ ওপৰত খং কৰি দেখুৱায়, কাৰণ ঘৰত আপোনাৰ স্বাধীনতা আছে, আপুনি তাত মুক্ত। গতিকে এতিয়া হয়তো আপুনি বুজি পালে যে আমাৰ খং নুঠে বা খং নাহে, আমি তাক ইচ্ছাকৃতভাৱে কৰোঁ। ইচ্ছা কৰিলে আমি তাক কণ্ট্ৰল কৰিব পাৰোঁ। এতিয়া আমি আলোচনা কৰিম সেই টিপছ কেইটাৰ বিষয়ে, যাৰ জৰিয়তে আমি খংকেইটাক কণ্ট্ৰল কৰিব পাৰোঁ। টিপ নম্বৰ 1, 3 ছেকেণ্ডৰ ৰুল। বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে গম পোৱা গৈছে যে শ্বৰ্ট টেম্পাৰ্ড হোৱাৰ বাবে যি এটা সেন্সেশ্যন আৰম্ভ হয়, সেইটো আমাৰ দেহত প্ৰায় 2.5 ছেকেণ্ড অৰ্থাৎ 2.5 ছেকেণ্ডে ষ্টেবল হয়। মানে খং কৰাৰ আগত যে অলপ কষ্টৰ ভাৱ এটা অনুভৱ হয়, সেইটো 2.5 ছেকেণ্ডহে থাকে।
সেই সময়খিনিৰ ভিতৰত যদি আমি ৰিয়েক্ট কৰোঁ, সেই অনুভৱটো বাৰে বাৰে জন্ম হৈ থাকে। খং আৰু বেছি বাঢ়ি যায়। যদি আমি ৰিয়েক্ট নকৰি সেই 2.5 ছেকেণ্ডটো যেনি তেনি পাৰ কৰি দিব পাৰোঁ বা সেই চেঞ্চেশ্যনটো নোহোৱা কৰি দিব পাৰোঁ, আমি খঙৰ ওপৰত তেতিয়া কণ্ট্ৰল পাব পাৰোঁ। সেইবাবে আপুনি ইয়াত 3 ছেকেণ্ডৰ ৰুলটো ফ'ল' কৰিব লাগিব। মানে যেতিয়া সেই চেঞ্চেশ্যনটো আৰম্ভ হয়, তেতিয়া আপুনি 3 ছেকেণ্ডৰ বাবে ৰৈ দিব লাগিব। ইয়াৰ বাবে আপুনি যিকোনো এটা প্ৰিয় টেকনিক চুজ কৰিব পাৰে। যেনে আপুনি 1ৰ পৰা 10লৈকে ওলোটাকৈ গণা বা জোৰেৰে 3 বাৰ উশাহ লোৱা, এইবোৰ কৰিব পাৰে। এইবোৰ কৰিলে আপোনাৰ খংটো নিশ্চয় কমি যাব। কিয়নো খং উঠাৰ পাছত 3 ছেকেণ্ডৰ বাবে যদি আমি কোনো নিগেটিভ ইম'শ্যন শ্ব' নকৰোঁ, আপোনাৰ খংটো নিজে নিজে কমি যায়। এই চেঞ্চেশ্যনটো নিজে নিজে হ্ৰাস হয়। মই আপোনালোকৰ লগত মাত্ৰ 2টা টেকনিক শ্বেয়াৰ কৰিলোঁ, কিন্তু এনেকুৱা আৰু টেকনিক হ'ব পাৰে, যেনে দূৰৰ বস্তু চোৱা, মিচিকাই হাঁহি মাৰা। আমাৰ আচল উদ্দেশ্যটো হ'ল কোনো ৰিয়েকশ্যন নিদিয়াকৈ বা কোনো ৰিয়েক্ট নকৰাকৈ মাত্ৰ সেই 3 ছেকেণ্ডৰ মুহূৰ্তটো পাৰ কৰিব লাগে। এইটোৱে আপোনাক খংটো নিয়ন্ত্ৰণ কৰাত বহু বেছি সহায় কৰিব। টিপ নম্বৰ 2, অত্যাধিক চিন্তাৰ পৰা নিজকে দূৰত ৰাখক। আপুনি যেতিয়া টেনশ্যন লৈ থাকে, আপোনাৰ খং উঠাটো স্বাভাৱিক। অত্যাধিক টেনশ্যনৰ পৰা নিজকে আঁতৰাই ৰাখক। যিবোৰ কথাই, যিবোৰ কামে আপোনাক টেনশ্যন দিয়ে, আপোনাক মানসিক অশান্তি আনে, সেইবোৰ কথা আৰু সেইবোৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক। টিপ নম্বৰ 3, এক্সাৰচাইজ। দুটা ধৰণৰ এক্সপেৰিমেণ্ট কৰি আপুনি চাওক। এদিন আপুনি ৰাতিপুৱাই উঠি আপোনাৰ ফোনটো লৈ বহি যাওক। ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, বিচনাৰ পৰা ননমালৈকে আপুনি আপোনাৰ মোবাইলটো চোৱা আৰম্ভ কৰক। আৰু গোটেই দিনটো টিভি, মোবাইল আদিবোৰ চাই কটাই দিয়ক। আৰু আবেলিলৈ চাওক আপোনাৰ মুডটো কেনেকুৱা হৈ যায়, সুখী নে অস্বস্তিকৰ। পিছৰ দিনা ৰাতিপুৱা উঠি আপুনি এক্সাৰচাইজ কৰক, অলপ য়োগা কৰক। তাৰপিছত আপুনি ব্ৰেকফাষ্ট কৰক আৰু গোটেই দিনটো কিবা নহয় কিবা প্ৰডাক্টিভ কামত বিজি থাকক, যিটো আপুনি কৰি ভাল পায়। আৰু গধূলি আপুনি চাব আপোনাৰ মুডটো কেনেকুৱা হয়, সুখী নে অস্বস্তিকৰ। আৰু মুখৰ কথাত বিশ্বাস কৰিব মই আপোনাক নকওঁ, আপুনি নিজেই দুই ধৰণে ট্ৰাই কৰি চাব। এক্সাৰচাইজ কৰিলে আমাৰ দেহৰ পৰা এণ্ডৰফিন নামৰ এটা হৰমনৰ নিঃসৰণ হয়, যিটোক বায়'লজিকেল টাৰ্মত ফিল গুড হৰমন বুলিও কোৱা হয়। কাৰণ এই হৰমনটোৱে আমাক টেনশ্যনবোৰ কমাই ৰাখে, আমাৰ মুডটো ধুনীয়া কৰি ৰাখে। আৰু মুড যদি ধুনীয়া হৈ থাকে, আপোনাৰ খং কণ্ট্ৰলত থকাটো স্বাভাৱিক। টিপ নম্বৰ 4, সঠিক খাদ্য আৰু টোপনি। বহুতো মানুহে এই দুটা বস্তুক খুব কম গুৰুত্ব দিয়ে, খোৱা আৰু শুৱা। বহুতো এনেকুৱা মানুহ আছে যিয়ে ৰাতি মেছেজ, চিনেমা বা প্ৰিয়জনৰ লগত ফোনত কথা পাতিয়ে কটাই দিয়ে। সময়ত সঠিকভাৱে নাখায় আৰু তাৰপিছত এইটো কয় যে মোৰ কথায়ে খং উঠি থাকে। খোৱা আৰু শুৱা যদি সঠিকভাৱে নহয়, আমাৰ মুডটো খিংখিঙীয়া হোৱাটো স্বাভাৱিক। আমি ইতিমধ্যে এক্সপিৰিয়েঞ্চ কৰিয়ে থৈছোঁ। তথাপিও আজিৰ এই বিজি লাইফ শ্বেডিউলত বা বিজি লাইফষ্টাইলত আমি খোৱা আৰু শুৱাটোৰ লগত সদায় কম্প্ৰমাইজ কৰোঁ। ৰাতিপুৱা 7টা বজাত কলেজ বা অফিচ যাব লগা থকা বুলি জানিও ৰাতি 3-4টা বজালৈকে আমি মোবাইল টিপি থাকোঁ, পাবজি খেলি থাকোঁ, চিনেমা চাই থাকোঁ আৰু বিভিন্ন কামত বিজি থাকোঁ। আৰু ৰাতিপুৱা আধা টোপনি পূৰ কৰি দেৰিকৈ উঠি ব্ৰেকফাষ্ট, যিটো আমাৰ দিনটোৰ চবতকৈ ইম্পৰ্টেণ্ট খাদ্য, সেইটো এৰি খালী পেটে স্কুল বা কলেজলৈ যাওঁ। সদায় এই একেবোৰ ৰুটিনে ফ'ল' কৰি আমি এইটোৱে আশা কৰোঁ যাতে আমি সদায় সুস্থ থাকিব পাৰোঁ। মই নাজানো সেইটো কেনেকৈ সম্ভৱ। যদি আপুনি সঁচাকৈ নিজৰ মনটো স্থিৰ কৰিব বিচাৰে আৰু খং নামৰ এই নিগেটিভ ইম'শ্যনটোৰ শিপা উঘালিব বিচাৰিছে, তাৰ বাবে আপুনি এক্সাৰচাইজ আৰু খোৱা বোৱাটো সদায় মনোযোগেৰে কৰক, সদায় তাক মেইনটেইন কৰিবলৈ চেষ্টা কৰক। টিপ নম্বৰ 4, অলপ সময়ৰ বাবে আপুনি আঁতৰি যাওক। আপোনাৰ যেতিয়া কাৰোবাৰ ওপৰত খং উঠে, অলপ সময়ৰ বাবে আপুনি সেই ঠাইখিনিৰ পৰা আঁতৰি আহক, কাৰণ কথাত কথা বাঢ়ে। আপুনি আঁতৰি থকা মানে এইটো নুবুজায় যে আপুনি ভুল বা আপুনি সৰু হৈ গ'ল। ইয়াত আপুনি স্মাৰ্টলিহে কাম কৰিলে। খঙৰ ভাৱটো কেইটামান মুহূৰ্তৰ বাবেহে থাকে, কিন্তু সেই মুহূৰ্তটো যদি আপুনি হিতাহিত জ্ঞান হেৰুৱাই এনেকুৱা কিছুমান কাম কৰি পেলাই যাৰ বাবে আপুনি গোটেই জীৱনভৰ পস্তাবলগীয়া হয়, এই খংটো ইমান বেছি শক্তিশালী যে সেইখিনি সময়ত আপোনাৰ বুদ্ধিয়ে কাম নকৰা হয়। আপুনি কোনটো সঠিক নহয়
তাক বিচাৰ কৰাৰ ক্ষমতা আপুনি হেৰুৱাই পেলায়। আৰু মই নিবিচাৰোঁ যে আপুনি খঙত কিবা এটা ভুল ডিচিজন লৈ আপোনাৰ গোটেই জীৱনটো অসন্তুষ্ট কৰি পেলোৱা। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' বনোৱাটো আমি বিচাৰে তলত কমেণ্ট কৰি আমাক জনাওক। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিব নাপাহৰিব যাতে আমাৰ অনাগত দিনৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপুনি পাই থাকে। এতিয়ালৈকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৱাৰ ভিডিঅ'। Keep learning, keep growing, stay motivated.